নমস্কাৰ আজি 5 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ আহি পৰিছে আজিৰ প্ৰথম খবৰ কাৰ বিৰুদ্ধে হুংকাৰ দিছে বিধায়ক অখিল গগৈয়ে কৈছে কা আমি নামানো কাৰ জৰিয়তে 1,90,00,000 হিন্দু বাংলাদেশীৰ বুজা জাপি দিব বিচাৰিছে বিজেপিয়ে কা বলবৎ হলে 15 পৰা 20 লাখ বিদেশীয়ে নাগৰিকত্ব লাভ কৰিব আন এটা খবৰ তিনিখনকৈ মুছলিম দেশত আক্ৰমণ চলোৱাৰ পিছত আমেৰিকাৰ বিৰুদ্ধে গৰজি উঠিছে ৰাছিয়া ইৰাক সিৰিয়া ইয়েমেনত আমেৰিকাই ইয়াৰ ষ্ট্ৰাইক চলোৱাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাছিয়াই এতিয়া ৰাছিয়াই নামিব আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে তিনিখনকৈ মুছলিম দেশত আক্ৰমণ চলোৱাৰ পাছতে এতিয়া সৰব হৈ পৰিছে আমেৰিকাৰ বিৰুদ্ধে ৰাছিয়াই এতিয়া ইৰাক সিৰিয়া ইয়েমেনৰ হৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ কৰিব পৰৱৰ্তী খবৰ পাকিস্তানত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ ডেৰা ইছমাইল খান জিলাৰ আৰক্ষী থানাত আক্ৰমণ সন্ত্ৰাসবাদীৰ 10জনকৈ আৰক্ষী জোৱানৰ মৃত্যু হৈছে পাকিস্তানী তালিবান আৰু চৰকাৰৰ মাজত যুদ্ধবিৰতি ভংগ হোৱাৰ পিছত 2022 চনৰ পৰা নিৰাপত্তা আৰক্ষীক লক্ষ্য কৰি চলোৱা এনে আক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে জানিব পৰা অনুসৰি সোমবাৰে স্থানীয় সময় অনুসৰি পুৱা 3 বজাত এই আক্ৰমণ সংঘটিত হয় উগ্ৰপন্থীয়ে প্ৰথমে স্নাইপাৰ ব্যৱহাৰ কৰি কনিষ্ঠবলৰ ওপৰত আক্ৰমণ চলায় আৰু তাৰ পাছত থানাত প্ৰৱেশ কৰে চলিত সপ্তাহৰ শেষৰ ফালে পাকিস্তানত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় নিৰ্বাচনৰ পূৰ্বে যোৱা কিছুদিনত হিংসাত্মক ঘটনা বৃদ্ধি পাইছে পাকিস্তানত পৰৱৰ্তী খবৰ আজিৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন উত্থাপন হ'ব কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে অহা 12 ফেব্ৰুৱাৰী 2024-25 বিত্তীয় বৰ্ষৰ ৰাজ্যিক বাজেট দাখিল কৰাৰ কথা তেওঁ ৰাজ্যখনৰ অৰ্থনৈতিক প্ৰয়োজন আৰু আকাংক্ষা পূৰণ কৰাৰ বাস্তৱিক বাজেটৰ প্ৰতিশ্ৰুতি দিছে পৰৱৰ্তী খবৰ হিমন্ত বিশ্ব শৰ্মাৰ টাৰ্গেট মিয়া হিয়া কেতিয়াবা খঙেৰে কেতিয়াবা আক্ৰোশেৰে আৰু কেতিয়াবা আঁচনি প্ৰদানেৰে আৰু কেতিয়াবা মৰমেৰে লক্ষ্য কিন্তু এটাই সেইটো হ'ল মিয়াক নিশেষ কথাটো মিয়াসকলে সময় যোৱা মগুজুৰে ভাবিবৰ হ'ল বিজেপিৰ লক্ষ্য হিন্দু ৰাষ্ট্ৰ চলে বলে কৌশলে সেয়া কৰিবলৈ বিজেপি প্ৰতিজ্ঞাবদ্ধ তাত প্ৰতিবাদ কৰিবলৈ দক্ষ সাহসী আৰু দমদাৰ নেতাক ৰাইজে বাছি উলিয়াব লাগিব দল নহয় যিকোনো যোগ্য প্ৰাৰ্থীক নিৰ্বাচন কৰা অতি দৰকাৰ নহলে জাতিৰ হৈ মাত মাতিবলৈ মানুহ নাথাকিব বিজেপিয়ে অতি সোনকালে 1951 চনৰ ভিত্তিত নতুনকৈ এনআৰসি বনাব তাত বাধা দিয়াৰ নৈতিক অধিকাৰ কংগ্ৰেছৰ নাই কাৰণ সেয়া পাছত কেতিয়াবা আলোচনা কৰি 1951 ভিত্তিত এনআৰসি হলে ময়মনসিংহীয়া জনগোষ্ঠীৰ 50% লোক এনআৰসিৰ পৰা বাদ পৰিব সেই কামটো কৰিবলৈ হিমন্ত দৃঢ় প্ৰতিজ্ঞ সেই কথাবোৰ ৰাইজে বুজক কেৱল হিমন্তৰ মুখৰ মৌ মিঠা মাত শুনি ভুল নাযাব হিমন্তই মিয়া লৰাক দেখুৱা মিছা মৰমত ভুল গৈ নিজৰ ধ্বংস মাতি নানিব মনত ৰাখিব ৰাইজ এইদৰে হিমন্ত বিশ্ব শৰ্মা মিয়া জনগোষ্ঠী ময়মনসিংহীয়া সকলোকে উদ্দেশ্য কৰি আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিজেপি চৰকাৰৰ বিৰুদ্ধে এই কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে লেখিকা তথা ৰাজনৈতিক নেত্ৰী শিকা শৰ্মাই